ধন্যবাদ শংকৰীয় কলাকৃষ্টি নামতে দললৈ আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এতিয়া আমি বিচাৰকসকলক খন্তেক সময় কাৰণে বিৰতি ঘোষণা কৰিছোঁ। পৰম শ্ৰদ্ধাভাজন ভক্তবৃন্দ, কৃষকসকলক খন্তেক সময় জিৰণিৰ প্ৰয়োজন হৈছে। সেয়েহে ইয়াৰ পিছৰ প্ৰতিযোগীক আমি মঞ্চত উপবিষ্ট হৈ তেখেতসকলৰ মঞ্চ সজ্জাত ঠিক ঠাক কৰি ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আমি এইবাৰ